ইমান বছৰেদি যেটো হোৱা নাছিলে এই বছৰ আমাৰ লগত হেতু হল জানেনে 2025ৰ আৰম্ভণিটো যে আমাৰ কাৰণে ইমান বেয়া হ'ব কেতিয়াও ভবাই নাছিলো বেয়া বুলিয়ে ক'ব লাগিব ন কাৰণ বেয়া যিহেতু বেয়া বুলিয়ে ক'ব লাগিব ভাল কি লুকাই আছে হেতুটো আমি নাজানো আৰু এইফালে মই সেহেৰি বনাই আছিলো সেহেৰি টাইমত উঠিছিলো টাইমটো দেখুৱাবলৈ নহল আৰু এইফালে সেহেৰিত মই চিকেন বনাই আছিলো লগতে মই এইফালে ভাত পাতি দিছো আৰু মাছ দুপিছো ফ্ৰাই কৰিছো আব্বাৰ কাৰণে আৰু সেহেৰি খাবলৈ মোৰ লৰাটো উঠি গৈছিলে তো হেল্ল' ফ্ৰেণ্ডছ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছো সকলো ভালেই আছে ৰোমানাছ কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হয় দ্বিতীয়টো ৰোজা আৰু মোৰ ফালৰ পৰা সকলোকে ৰমজান মুবাৰক যি সকলে ভাবে যে সৰু ল'ৰা-ছোৱালীক খানা খোৱাটো ইমান ডাঙৰ কাম নহয় কিনো ডাঙৰ কথা একদম সৰু ল'ৰা-ছোৱালী হৈ পটককে কোচললে খোৱালে খালে হৈ গ'ল আৰু কিন্তু সেই সৰু ল'ৰা-ছোৱালীটোকে খানা খুৱাবলৈ যে কেতিয়াবা 1 ঘণ্টা 1.5 ঘণ্টা কেতিয়াবা 2 ঘণ্টাও লাগি যায় কিন্তু তাৰ পিছতো খানাটো কেতিয়াও ফিনিশ নহয় আৰু এইফালে দেখিছেনে মোৰ ফ্ৰিজটো ইমানেই লেতেৰা হৈ আছিল যেতিয়াৰ পৰা মানে মোৰ ডেলিভাৰী হৈছে ল'ৰাটোক লৈ পেলাই মানে ইমানেই সময় নোহোৱা হৈছে যেন সময়বোৰ দৌৰি গৈছে আৰু এনেকুৱা হৈছে জানেনে একদম সময় নাই আৰু এইফালে গতিকে দেৰি হৈছিলে মোৰ প্ৰিপাৰেচন কামবোৰ কৰোঁতে সাফ সাফাই কৰোঁতে যোৱাকালি কৰিছোহে সো সেইবোৰ কৰিছিলোঁ লগতে ফ্ৰিজটো চাফা কৰিলোঁ আৰু এইবোৰ কিবা কিবি আদা নহৰু তেজপাত বিলাহী মটৰ এইবোৰ সব ৰেডি কৰি পেলাই থৈছোঁ যাতে ইফতাৰৰ সময়ত মানে লৰালৰি নহয় গোটেইবোৰ ৰেডি কৰি পেলাই ফ্ৰিজটো চাফা কৰিলোঁ তাতে ফ্ৰিজত ষ্ট'ৰ কৰি দিলোঁ আৰু এইফালে ইফতাৰৰ আগমুহূৰ্তত হাজবেণ্ডে গোটেই বজাৰখিনি কৰি আনিছে কৈছোঁৱে যিহেতু আমাৰ দেহাবোৰ ইমান মোৰ নহয় মানুহজনৰ সুস্থ নহয় কাৰণে তেওঁ মানে সময়ৰ আগত কৰিব পৰা নাই গতিকে দেৰি হৈছে আৰু সব কিছু কৰাত এবাৰ আমাৰ বজাৰ হাট কৰি আনিলে মই গোটেইবোৰ উলিয়ালোঁ তেল পিয়াজ আদা নহৰু যিমান আছিলে আৰু সেইবোৰ আনাৰ পিছত আৰু মই ইফতাৰ বনোৱা আৰম্ভ কৰিছোঁ ইফতাৰত এফালে মই পকৰি ৰেডি কৰি থৈছিলোঁ পকৰিখিনিও ভাজিবলৈ বহাই দিছোঁ কেৰাহীত লগতে আটা খচিছোঁ আৰু অকণমান মই খিচিৰি মানে পোলাও টাইপৰ খিচিৰি বনাম আৰু একদম সেই পেলপেলীয়া খিচিৰিটো নহয় অকণমান পোলাও টাইপৰ বনাম আৰু এইফালে ৰুটিও বনাইছোঁ আৰু পকৰিখিনি মোৰ ভজা হৈ গৈছে মই সেইখিনি ভাজি ল'লোঁ আৰু লগতে তুলি লৈছোঁ এইফালে ৰুটি বেলি আছোঁ আৰু ৰুটিখিনি মই এতিয়া পুৰি ল'ম ধুনীয়াকৈ অকণমান তেল দি দিম তাৰপিছত লাষ্টত অকণমান ঘিউ এড কৰি দিম বেমাৰ বুলিনো কিমান কৈ থাকিম কওকচোন শুনিও আমনি লাগিছে আপোনালোকক কৈও আপোনালোকৰো চাগে আমনি লাগিছে শুনি একেটা কথাকে এই ল'ৰাটোৰ দেহা ভাল নাই অমুখে তমুখে ঢেৰ কথা ল'ৰাটোৰ দেহা ভাল নাই বুলি পেলাই কেইবাদিনো ভিডিঅ' বনোৱা নাছিলোঁ তাৰপিছত ল'ৰাটো ভাল হ'ল এতিয়া আকৌ মানুহজনৰ পালে এতিয়া আকৌ এনেকুৱা লাগিছে যে একো নকৰোঁ নেকি একো কৰিবলৈ মন নাযায় মানুহজনৰ ইমান বেয়া মানে তেখেতক মই যিমানটো জানো আজি 7-8 বছৰেদি মই তেখেতক বহুত ভালদৰে জানো আৰু এই 7-8 বছৰত মই কেতিয়াও শুনা নাই যে তেখেতে এটা ৰোজা ক্ষতি কৰিছে বা এক ওয়াক্ত নামাজ কাজা কৰিছে কিন্তু সেই মানুহজনে এতিয়া ৰোজা ৰাখিব পৰা নাই তেখেতৰ দেহাটো কিমান বেয়া হ'ব লাগিব ইয়াতে গম পোৱা যায় নহয়নে আৰু এইবাৰ জানেনে বহুত আশা আছিলে বহুত কিবা কিবি ভাবি থোৱা আছিলে দুইজনে যে আমাৰ ঘৰটো প্লাষ্টাৰ কৰিম কিবা কিবি কাম আছিলে আৰু কৰিম বুলি আশা কৰিছিলোঁ কিন্তু কয় নহয় ওপৰজনাই যেতিয়ালৈ নিবিচাৰে তেতিয়ালৈ আপুনি যিমানে আশা কৰক যিমানে প্লানিং কৰক সকলোবোৰ মিছা আচলতে যিকোনো বস্তুৰ সঠিক টাইম থাকে তেখেতে ফিক্স কৰিয়ে থৈছে আৰু সেই টাইমতেই হ'ব গতিকে উপায় নাই আৰু যেতিয়া হ'বলগীয়া আছে তেতিয়াই হ'ব কিন্তু মেইনলি এইটোৱে কথা যে তেখেতৰ ভাল হওক তেখেতৰ বেমাৰটো ভাল হওক আৰোগ্য হওক তেখেতে আগৰ দৰে সুস্থ হৈ উঠক সিমানেই কামনা কৰিছোঁ দোৱা কৰিছোঁ আল্লাহৰ ওচৰত ইফতাৰ ৰেডি কৰি ল'লোঁ ইফতাৰ ৰেডি কৰি পেলাই দোৱা কৰিছোঁ আল্লাহৰ ওচৰত মানুহজনক যাতে সুস্থ কৰি তোলে বাছ ইমানখিনিয়ে আৰু যিসকল নতুন আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ